যে আমাৰ সকলোৱে পৰিচিত সকলো য'তে মাৰ ধৰ খাই থকা আমাৰ খেপৰদা আৰু খেপৰদাই কৰোণাৰ সম্পৰ্কে যথেষ্ট অভিজ্ঞ আৰু তেওঁক আমাৰ মঞ্চৰ মাজত আজি আপোনালোকে দেখা পাব। নমস্কাৰ খেপৰদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে আমি কৰোণা ভাইৰাছৰ উৎপত্তিৰ বিষয়ে আজি দুআষাৰমান কৈ লওঁ। কৰোণা ভাইৰাছ উৎপত্তিৰ ক্ষেত্ৰত ডাঙৰ কাহিনী আছে, আপোনাক মই আজি ক'বলৈ ওলাইছোঁ আৰু সকলো ৰাইজকে মই কাহিনীটো আজি ক'ম। চীনত থকা এখন মদাহী গাঁৱত এটা মদাহীয়ে ঘৈণীয়েকৰ আগত শপত খায়, মানে মূৰত শপত খায়, কৈছিল যে মই আৰু কোনদিন মদ নাখাওঁ। কিন্তু নাখাওঁ বুলি কৈ তেওঁ বন্ধুৰ পাল্লাত পৰি তেওঁ কি মদ খালে আৰু মদ খাবলৈ গ'ল। মদ খালে আৰু তেওঁ ইমানেই নিচা হ'ল যে মদ খাই আহি তেওঁ ঘৰত শুই গ'ল, তেওঁ গম নাপালে, বুজিছানে? তাৰপিছত শেষত যেতিয়া ঘৈণীয়েকে গম পালে, ঘৈণীয়েকে গম পাই আত্মহত্যা কৰিলে আৰু আত্মহত্যা কৰাৰ পিছত সি দুখতে মনৰ দুখতে সেই মদৰ হাতখনি কোনো দিন নুধুলে নুপুহি তেনেকৈ ৰাখিলে আৰু মদ খাই তেওঁ হাত চেনিটাইজ নকৰে, মদ খাই তেওঁ হাত তেওঁ পৰিষ্কাৰ নকৰে। তেনেকৈ থাকোঁতে তেওঁ এদিন ডাঙৰ ভাইৰাছ উৎপন্ন হ'ল আৰু গোটেই চীনতে বিয়পি পৰিলে যেন মদৰ পৰাই এটা ভাইৰাছ উৎপন্ন হ'ল, যিটো কৰোণা হ'ল। ঠিক আছে। সেইকাৰণে হয়তো চাগে আমাৰ মানুহবিলাক আছে কৰোণা ভাইৰাছ নহ'বৰ কাৰণে হাত ধুই থাকে, চেনিটাইজ কৰি থাকে, চোলা তোলা খাই আহিলে মদ চদ খাই আহিলে যে হাত চাত চেনিটাইজ কৰি থাকিব লাগে। আচলতে সেইটো কাৰণে চাগে কৰোণা ভাইৰাছৰ সময়ত চাগে আমি বেছিকৈ চেনিটাইজ কৰি থাকিব লাগে হাতখন, বিশেষকৈ হাতখন বেছিকৈ ধুব লাগে, নহয় জানো? সেইটো মইতো কওঁ তোমালোকে সকলোৱে চেনিটাইজ কৰিবা, মাস্ক পিন্ধিবা আৰু চেনিটাইজাৰ মাস্ক পৰিধান কৰিলে আৰু দুটা উপকাৰিতা হ'ব। আপুনি যে মদ চদ খাই আহিলে আপোনাৰ হাতখন যেতিয়া নোধোৱা কথা গোন্ধাই থাকিব, মুখখনৰ পৰা চেণ্ট ওলাব, গোটেই বেয়া চেণ্ট ওলাব। গতিকে মই যে কওঁ, মই ৰাইজকো কৈছোঁ, সকলোকে কৈছোঁ, সকলোৱে আহ্বান জনাইছোঁ যে আপোনালোকে মদ চদ খাই আহিলে বা যিকোনো মাদক দ্ৰব্য খাই আহিলে বা যিকোনো গুটখা চুটখা খাই আহিলে আপোনালোকে মাস্ক পৰিধান কৰক, চেনিটাইজ কৰক। তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নহয়, কোনো কৰোণা ভাইৰাছ নহয় আৰু ঘৈণীয়েকৰ মাৰ চাহ বা ধৰিলে এইখিনি কোনো ধৰণৰ আপোনালোকৰ প্ৰব্লেম নফচে। বাৰু বহুত সুন্দৰ মন্তব্য আগবঢ়ালে আমাৰ খেপৰদাই। আৰু খেপৰদা, আপোনালোকে জানিব বিচাৰিম যে কৰোণা ভাইৰাছটো কোন সময়ত বেছিকৈ আগমন ঘটে, বিশেষকৈ আমাৰ অসমলৈ কোন সময়ত বেছিকৈ আগমন কৰে বুলি আপুনি অনুভৱ কৰে? অলপ সুন্দৰ প্ৰশ্ন আগবঢ়াইছে। কৰোণা ভাইৰাছটো আমাৰ অসমলৈ বিভিন্ন ধৰণে বেলেগ সময়ত অহা দেখা যায়, বিশেষকৈ বিহুৰ সময়ত অহা দেখা যায়। বিহুৰ পিঠাৰ গোন্ধ পোৱাৰ লগে লগে বিশেষ কৰোণা ভাইৰাছটো দেখা দিয়ে আৰু মাজে মাজে আপোনাৰ ইলেকশ্যনৰ আগে পাছেও কিছুমান কৰোণা ভাইৰাছ অহাৰ আগমন দেখা যায়। সেইখন সময়ত পৰিৱেশটো যথেষ্ট হুলস্থুলদায়ক হৈ থাকে আৰু কৰোণা ভাইৰাছটো সেইখন সময়ত বেছিকৈ অহা দেখা যায়। মই একদম বিহুৰ পিঠাৰ গোন্ধ পোৱাৰ লগে লগেই ভাইৰাছটো আগমন ঘটে। বাৰু খেপৰদা, আমি সেই বিষয়ে জানিলোঁ। এতিয়া আমাক আপুনি কওক, কৰোণা ভাইৰাছৰ সময়ত আমি কি ধৰণৰ কাম কৰা উচিত, কি ধৰণৰ কাম নকৰা উচিত, আৰু এই বিষয়ে আপুনি ক'ব নেকি দুআষাৰ? কৰোণা ভাইৰাছৰ সময়ত বিশেষকৈ আপুনি হাতখন ধুই থাকিলেই হয়, অলপ চেনিটাইজ কৰি থাকক। বিশেষকৈ আপুনি গা নুধুৱক লাগিলে আপোনাৰ হাতখন ধুব লাগিব, গম পাইছেনে? আপুনি গা নুধুলেও আপুনি 5 দিন 6 দিন গা নুধুলেও একো কথা নাই, কিন্তু আপুনি হাতখন ধুই থাকিব লাগিব। কাৰণ হাতত বহুত ধৰণৰ বীজাণু থাকে। মই যাক আপোনাৰ কথা ক'লোৱে যে আমাৰ মদ খাই আহিলে আপোনাৰ তাতে হাতত চেণ্ট থাকিব পাৰে, নহয়নে? আৰু বিশেষকৈ বিভিন্ন ধৰণৰ গুটখা জাতীয় বস্তু খোৱাৰ পিছত আপোনাৰ হাতত লাগি থাকিব পাৰে। বিশেষকৈ সেইটো কাৰণতে আপোনাৰ মেইনলি আপোনাৰ হাতখন ধুই থাকিলে আপোনাৰ উপকাৰিতা। আপোনাৰ আৰু ৰাইজসকলক হাত ধোৱাৰ উপৰিও লগতে মাস্ক পৰিধান কৰক। আপোনালোকে যিহেতু মাদক দ্ৰব্য সেৱন কৰে, বহুতে মাদক দ্ৰব্য সেৱন কৰে, আৰু মাদক দ্ৰব্য সেৱন কৰাৰ পিছত আপোনাৰ বহুত গেলা মুখৰ পৰা গোন্ধ ওলায় আৰু গোন্ধৰ পৰা উপনীত হোৱাৰ লগতে আপোনাৰ মাস্কখন থাকিলে আপোনাৰ কৰোণা ভাইৰাছৰ পৰা আপোনাৰ আপোনালোকৰ দুটা আপোনাৰ উপকাৰিতা হ'ব। গতিকে গোন্ধটো মুখৰ আনে নাপায় আৰু আপোনালোকৰ ধুনীয়াকৈ কৰোণা ভাইৰাছটো বাচি থাকিলে। গতিকে মই যে আপোনালোকৰ ৰাইজসকল আপোনালোকক সকলোকে কওঁ যে আপোনালোকে মেইন আপোনালোকে মাস্কখন ব্যৱহাৰ কৰক। মাস্কখন ব্যৱহাৰ নকৰিলে কিন্তু আপোনালোকৰ যদি মাকৰ সংজ্ঞা আছে, মানে মানুহজনী পিটন দিব পাৰে, ঘৰৰ মানুহে আপোনাক মদৰ গোন্ধ পাই আপোনালোকে চুটি লাগি আপোনাৰ দিলে আপোনাৰ মাৰপিট কৰিব পাৰে। মই বহুত দিন মাৰ খাইছোঁ, সেইকাৰণে মোৰ অভিজ্ঞতা কৈছে যে আপোনালোকে মাস্কখন পৰিধান কৰক। মাস্কখন পৰিধান কৰিলে আপোনাৰ কৰোণা ভাইৰাছৰ লগত আপুনি মুখৰ গোন্ধৰ পৰা আপুনি সাৰিছে। খেপৰদা, আপুনি কৰোণা ভাইৰাছৰ সময়ত চলা এটা ব্যৱসায়ৰ বিষয়ে আপোনাক আপুনি জনাব নেকি? মানে কেনেকুৱা ধৰণৰ ব্যৱসায় কৰোণা ভাইৰাছৰ সময়ত আপোনাৰ চলি থাকিলে অসুবিধাৰ সন্মুখীন নহয়? বৰ সুন্দৰ প্ৰশ্ন আগবঢ়ালে। আপুনি জানে কৰোণা ভাইৰাছৰ সময়ত বহুত ধৰণৰ ব্যৱসায় ধৰণৰ প্ৰতিষ্ঠান বন্ধ হৈ গৈছে, কিন্তু এখন দোকানে আপোনাক খোলা দিছিলে, যিখন আছে আপোনাৰ ৱাইন শ্বপ। আপুনি ৱাইন শ্বপ খুলিব পাৰে। ৱাইন শ্বপ খুলিলে আপোনাৰ লাভজনক, কাৰণ সেইখন সময়ত আপোনাৰ ৱাইন শ্বপত আপোনাৰ কোনো ধৰণৰ বাধা বিঘিনি নাথাকে। ৱাইন শ্বপ আপোনাৰ 24 ঘণ্টা খোলা থাকে। কিন্তু ৱাইন শ্বপ যদি খোলে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেমৰ সন্মুখীন নহয়। আপুনি নিশ্চয় দেখিছে গুৱাহাটীতে আগবেলা এফালে দোকান খোলে, পাছবেলা এফালে দোকান খোলে। আগবেলা যিখন দোকান বন্ধ থাকে, পাছবেলা এইখন দোকান খোলা থাকে। গতিকে দেখিছিলে ৱাইন শ্বপ এখন পুৰা 24 ঘণ্টা খোলা দিছিলে, বাৰ খোলা দিছিলে। গতিকে এই বাৰ ৱাইন শ্বপ ব্যৱসায় একদম কৰোণা ভাইৰাছৰ সময়ত সুন্দৰ কথা। মদৰ দোকান খোলক, মানে মদৰ মানে আপোনাৰ ঘৰুৱা মদৰ কথা কোৱা নাই, এইটো আৰু ৱাইন শ্বপৰ কথা কৈছে, ষ্টেণ্ডাৰ্ড ব্যৱসায়। আৰু যিটো ষ্টেণ্ডাৰ্ড ব্যৱসায় আপোনাৰ চৰকাৰে বিভিন্ন টেক্স পায়, কিন্তু আমাৰ ঘৰুৱা যিটো মদৰ লাও পানী বুলি কয়, সেইটোত আপোনালোকৰ চৰকাৰে টেক্স মাৰে, ভাঙি সেইটো খতম কৰি দিয়ে। গতিকে জনসাধাৰণক মই এইটো কথা আহ্বান কৰিছোঁ যে আপোনালোকৰ মদৰ ভাটি সৰু সুৰা ব্যৱসায় নকৰক, ঘৰত নোখোলক। তেতিয়া আপোনালোকে ৰাজহুৱা চৰকাৰক পইচা দিব পৰাকৈ খোলক। তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নহয়, কোনো সমস্যাৰ সন্মুখীন নহয়। আৰু দোকান খোলক, কৰোণাৰ সময়ত আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, আপুনি কেতিয়াও ডুবি নাযায়, আপুনি দিনক দিনে ধনী হৈ আহিব। বিদায় দিছোঁ, আপুনি এতিয়া যাব পাৰে। আপুনি গৈ পেলাই এতিয়া বাৰ ৱাইন শ্বপলৈ যাব পাৰে। তাতে আপোনাক এতিয়া আমি বিদায় দিছোঁ। বাৰু ভোজ কৰে, আমি বহুত ধৰণৰ আলোচনা কৰিলোঁ আৰু আমি বিশেষ আলোচনা নকৰোঁ। বিশেষ আলোচনা কৰিলে জনসাধাৰণে আমাৰ পৃথিৱীত উঠি পেলাব পাৰে। গতিকে ঠিক আছে, আপোনালোকে চেনেলটো যদি চাই ভাল পায়, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।